हेलो एवरीवन की खबर आशा কৰিছো আপোনালোকৰ সকলোৰে ভাল বৰ্তমান মোৰো ভালে আৰু মোৰ অৱস্থাটো বহুত বেয়া মানে মুখৰ অৱস্থাটো দেখিছে আপোনালোকে পুৰা গুটি উঠিছে মুখখনত বহুত কিবা কিবি কৰিছো মানে ভাল পোৱা নাই আপোনালোকে যদি কোনোবাই জানে কমেন্ট কৰি জনাবচোন কি কৰিলে ভাল হ'ব আৰু আজি ভিডিওটো পুৰা ঘৰৰ পৰা আৰম্ভ কৰিছো মানে মোৰ মা ঘৰৰ পৰা আৰম্ভ কৰিছো কালি পৰহি আহিলো ঘৰলে আৰু বহুত দিন হ'ল ভিডিও বনোৱাই নাই ভাবিলো আজি এটা মানে ভিডিও বনাও আৰু এতিয়া মানে 7:30 মান হ'ল ৰাতিপুৱা মই শুই উঠা দেৰি হ'ল স্কুলে মানে ওলালে আমাৰ ছোৱালীজনী স্কুল ওলালে আৰু মাহঁতে কি কৰিছে কি না আপোনালোকক দেখাই আছো ৰব পুৰা মানে কামে লাগি গ'ল মানুহবিলাক মোৰ শুই উঠা দেৰি হৈছে আৰু আজি ৰাতিকে আমাৰ ঘৰত সকামো আছে ভাবিলো আপোনালোককো যিমান কি পাৰো সকামৰ নিয়ম নীতিখিনিও দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিওটো মই শেষলৈকে আৰু এতিয়া বলক মাহঁতে কি কৰিছে চাওঁগে এফালে আমাৰ চুংকুলি বতাই উঙলি আছে ধনু ধনুকে বালি লৈ লৈ উমলি আছে চা কি কি আমাৰ বাইদেউ স্কুল যাবলৈ ওলাই আছে হাই এটা কৈ দিয়া তুমি এইখিনি কৈ দিয়া আকৌ তুমি কোন শ্ৰেণী সেইটোকে কৈ দিয়া না দ্বিতীয় তৃতীয় নে দ্বিতীয় 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 অঁ স্কুল যাব হোৱা নাই নেকি কেতিয়া যাবা বাবুৰ লগত যাম কেইটা বজাত স্কুলে যাবা 9টা ভাইটিক লৈ যাবা নি স্কুললৈ ভাইটিক লৈ যাবা নি লগত অঁ তুমিও যা নি বাৰ লগত স্কুললৈ হা মোক কেনেকৈ ধৰিছে পাই কৈছে সৌজনী আমাৰ মা ক'ত সোমাই কিখন কৰি ফুৰিছে ভগৱানে জানে আৰু চাফ চিকুণ কৰিছে এইফালে আমাৰ মায়ে ফুলনিখন এবাৰ দেখাই দিছো ভালকেনে ফুলনিখন বৰ ধুনীয়া লাগিছে টকটা দি একেবাৰে হেৰি কেছিলে এইবোৰ জাৰৰ মুখনিও তত পোৱা নাই ফুলৰ পৰা অঁ টেকেলিও শান্তি পোৱা নাই টেকেলিটো ফুল ৰুইছে কাপ চাহ খোৱা কাপ ভগা কাপকেইটাও সজাই থৈছে ফুল ফুলিছে কি ধুনীয়াকৈ ফুল ফুলিছে ভালকৈ এবাৰ দেখাই দিছোঁ দেই আমাৰ ফুলনিখন এইফালে মা সকামৰ কাৰণে খৰি ভৰালে পুৰা একদম কামত বিজি মানুহজনী স্পীড কৰিছে অঁ আমাৰ এইফালে সকামৰ কাৰণে পুৰা একদম সৰু সুৰা এটা পেণ্ডেল বনাই দিছে তুমি ভিডিঅ' বনাইছা নেকি অঁ ওলাইছা চা ওলাইছা কোৱা কথা কোৱা এনেই আৰু টিপাল এখন তৰি দিছে ওপৰত ৰুমটো যিহেতু আমাৰ সৰু ঘৰৰ ঠেকঠুক হ'ব বুলি বাবাই এইফালে কাম লাগি আছে দাদা পেণ্ডেল আছে বেলেগত ঘৰৰ পেণ্ডেল যিহেতু আৰু ঘৰৰ কাপোৰ চাপোৰ চব আছে সেইকাৰণে অকণমানিকৈ এটা বনাই দিছে আৰু বেৰি কৰি দিছে এফালে ৰাতিকে ইয়াতে সকাম পতা হ'ব আজি আমাৰ সকামলে এটা কুঁহিয়া আনিছে সিজনী কৈ আছে আকৌ কথাবোৰ এইফালে আমাৰ বৰমাই সকাম খাবলৈ আহিছে ইমান মস্ত গাড়ীখনৰ অকল এজনী মানুহ উঠাই আনিছে আমি ভাবিছো চবফালে মানুহ উঠি আহিছে চাগে বোলো দামী গাড়ী কিনিলে লোকে ফাইনেলি চাব পাৰে এতিয়া পুৰা ড্ৰেছটো সলাই ল'লোঁ পুৰা চাদৰ মেখেলা যে পিন্ধি ল'লোঁ যিহেতু সকাম হয় সেইটো কাৰণে চাদৰ মেখেলা পিন্ধিলেহে ভাল লাগে পিন্ধি মেলি আজৰি হৈ আছোঁ আৰু অলপ পাছত ভকত আহিব আপোনালোককো দেখাই থাকিম চাই থাকিব আমাৰ এজনী এইফালে আমাৰ বেটা মানুহটো নমু কৰিবানে আজি হে হাঁহিটি কৰি দিয়া ই ধুনীয়াকৈ হাঁহিটি কৰি দিয়া বাইদেউ মোবাইলটো লাগে তাক চাওঁ বাই এজনীক ওলাই আছে কি কৰি আছে আমাৰ বাই এজনী মেখেলা পিন্ধি আছে
তাই মেখেলা এখন পিন্ধি লৈছে মোকে দেখি ভালে আছে ছোৱালীজনী বেয়া আছে নেকি দেহা আৰু এতিয়া চাব পাৰে ভকতসকল আহি গ'ল আৰু আহিয়ে পূৰা মানে শৰাইখন সজাই লৈ শৰাইখন সজোৱাৰ পিছতে মানে প্ৰাৰ্থনাটো কৰিছে আৰু প্ৰাৰ্থনাটো কৰাৰ পিছতে এইফালে নাম মানে গাই আছে আৰু মানুহ বেছি মতা নাই এনেই মানে নিয়মটো কৰি থৈছে মানুহ বেছি মতা নাই আৰু সকামখনো কি কাৰণে পতা হৈছে আপোনালোকক এতিয়ালৈকে কোৱাই হোৱা নাই মানে আমাৰ ককা আইতা বছৰিকা পাতিছে আৰু এইপিনে দেখিছে নহয় এইপিনে পূৰা নাম প্ৰসংগ কৰি আছে আৰু নাম প্ৰসংগ কৰি থাকিলে শুনিবলৈ ইমান বহুত বেছি ভাল লাগে নহয় এইফালে আমাৰ পূৰা এজন ভকতক ভিতৰলৈ পঠিয়াই দিলে ৰান্ধনি কৰিবলৈ তেল দিলি নেকি তেল নাই দিয়া পানী দিম দে এইপিনে ভাত হৈ আছে এফালে পূৰা এতিয়া চব্জি বনাব ধুনীয়াকৈ বনাবি দেই এই হালধি দিছো নিৰামিষে আমাৰ সকামত হয় নাই হা আমাৰ সকামত নিৰামিষে আৰু নিৰামিষ নহয় গাহৰি মাংস গাহৰি মাংস বুলি পেলাই ভিতৰৰ চলি যাব আমাৰ এগৰাকীয়ে পূৰা একেবাৰে মছলা পিছাত ব্যস্ত আদা চব্জি খাই লৈছো দেই ফাইনেলি চাব পাৰে এইফালে পূৰা নাম চাম সামৰি পিনি মাহ প্ৰসাদ বিতালি এইফালে পালেহি ভিতৰৰ ভকত এইবিলাক লং পেণ্ট পিন্ধা ভিতৰত দিছে বাহিৰত স্থান নাই বোলে এপাদৰ খালে এজনী আমাৰ এপাদৰ মা ভকৰ একেবাৰে ডাঙৰ বাইক এইফালে এজনী আমাৰ বৰমা হয় কিন্তু মই এপাদৰ বুলি মাতো আৰু অকল হাঁহিয়ে থাকে এগৰাকী যেনিবা খাওক 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 আৰু এতিয়া এইফালে চাব পাৰে পূৰা মাহ প্ৰসাদ খাই মেলি আজৰি হৈ পিনে ভাত দিবলৈ আৰম্ভ কৰিয়ে দিলে মানে ভাত খাবলৈ হৈ গ'ল আৰু ভিডিঅ'টো মানে মই আমাৰ সৰু ছোৱালীজনীয়ে ভিডিঅ'টো কৰি আছিলে মই মানে পূৰা কাম কৰিবলগীয়া হৈছিলে যে মই মানে কিবা কিবি অলপ কাম সহায় কৰি দিছোঁ বিলাই মেলি দিছোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিবা আজিলৈ বাই বাই